नमस्कार जय हिंद मोर चैनल को एक बार आपलोक स्वागतम। आज कैलेंडार 2 तारीख और 2 नम्बरी करा मानुहर कारणे बहुत सांघातिक दिन आज दिनটো और ये 2 नम्बरी करा व्यक्ति दुजन हल अरविंद केजरीवाल दिल्लीर मुख्यमंत्री माहुआ मैत्रा टीएमसीर सांसद। सो दुईजने जी काला कारनामा करिছে तार कारणे আজি एजन যাব লাগিব ইডিৰ ওচৰত আৰু এজন যাব লাগিব এথিক্স কমিটিৰ ওচৰত। গতিকে প্ৰথমতে দুইজনকে শুভেচ্ছা জনাইছো, অল দা বেষ্ট। যি কালা कारनामा কৰিছে তাৰ সঠিকভাৱে উত্তৰ দিব, দেশৰ সন্মুখত যাতে আনসাৰটো ক্লিয়াৰলি আহে। অৰবিন্দ কেজৰিৱাল সেইজন ব্যক্তি আম আদমি পাৰ্টিৰ দিল্লীৰ চিফ মিনিষ্টাৰ, যিটো পাৰ্টিয়ে পৃথিৱীত কেতিয়াও আজিলৈ কৰাপশন কৰা নাই, ভাৰততে নহয় পৃথিৱীত কেতিয়াও কৰাপশন নকৰা পাৰ্টিটো হল আম আদমি পাৰ্টি। কিন্তু ইডিয়ে এইকাৰণে মাতিছে যে দিল্লীৰ যিটো লিকাৰ স্কেম আছে 338 কৰোৰ সুপ্ৰিম কোৰ্টত কোৱা হৈছে, যাৰ কাৰণে সামান দিছে আৰু কুৱেশ্যন কৰিব, আনসাৰ দিব লাগিব। অলৰেডি সেই পাৰ্টিটোৰ 3জন মিনিষ্টাৰ তিহাৰ জেলত আছে, কিন্তু তথাপিও আম আদমি পাৰ্টিয়ে আজিলৈ কোনো কৰাপশন কৰা নাই। আনফালে মাহুৱা মৈত্ৰা দেশৰ কাৰণে খাতৰা, এইকাৰণেই খাতৰা তেওঁ কনষ্টিটিউচনেল যিটো পাৱাৰ সেইটো মিছ ইউজ কৰিছে। কনষ্টিটিউচনেল পাৱাৰৰ বিনিময়ত মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হোৱাৰ বিনিময়ত মাহুৱা মৈত্ৰাক এটা লগিং আইডি আৰু পাছৱৰ্ড দিছে, যিটো মিছ ইউজ কৰিছে কৰি পেলাই দেশৰ প্ৰধানমন্ত্ৰীক দেশৰ পাৰ্লিয়ামেণ্টত তেওঁ কিছুমান প্ৰশ্ন উঠাইছে। সেই প্ৰশ্নবোৰ মাহুৱা মৈত্ৰাৰ মুখৰে উঠাইছে, কিন্তু অৰিজিনেলি প্ৰশ্নবোৰ লিখিছে ডুবাইত বহি থকা এটা বিজনেছমেন, যোনে 47 টাইমছ সেই আইডিটোৰ লগিং কৰিছে, পাছৱৰ্ড ইউজ কৰিছে, যাৰ বিনিময়ত এতিয়া মাহুৱা মৈত্ৰা বিপদত পৰিছে। এই মাহুৱা মৈত্ৰাৰ এই যে বিষয়টো, এইটো দেশৰ কাৰণে এইকাৰণেই খাতৰা, এইটো নেশ্যনেল থ্ৰেট হয় যে আপুনি দেশৰ পাৰ্লিয়ামেণ্টৰ লগিং আইডি পাছৱৰ্ড যদি এটা বিজনেছমেনক, তাকো ডুবাইত বহি থকা এটা বিজনেছমেনক আপুনি শ্বেয়াৰ কৰিছে, এইটো সঁচাকৈ মানে এটা দুখ লগা খবৰ, দেশৰ কাৰণে চিন্তা কৰিব লগা খবৰ। তেওঁ কনষ্টিটিউচনেল যি পাৱাৰটো মিছ ইউজ কৰিছে তাৰ ওপৰত কাৰ্যবাহী নিশ্চয় হ'ব লাগে। আৰু বাকী অৰবিন্দ কেজৰিৱালেতো দিল্লী চাৰাব ঘোটালা যিটো আছে সেইটোৰ ওপৰত যি আছে সেইটোতো আনসাৰ দিব, নিদিলে সেই 3জনৰ নিচিনা তেওঁৰো সেই একেই গতি হ'ব, তিহাৰ জেলেই গতি হ'ব। চ' এণ্ড অফ দ্য ডে আমি আজি তাৰ কমপ্লিট পিকচাৰটো দেখিবলৈ পাম। চ' এইটোৱে আছিলে মোৰ আজিৰ সংবাদ আপোনালোকক দিয়া। আই হোপ আপোনালোকে বুজি পালে। লগ পাম নেক্সট ভিডিঅ', তেতিয়ালৈকে আপোনালোকে নিজে সুৰক্ষিত থাকিব আৰু ভালে থাকিব।